পুৱাই কোনোদিনে তোমাৰ পৰা দামী উপহাৰ নিবিচাৰে, বিচাৰে মাথো তোমাৰ পৰা নিস্বাৰ্থ মৰম আৰু সঁচা ভাল পোৱাই কোনোদিনে তোমাক সলাব নিবিচাৰে। তুমি যেনেকুৱাই নহওক, তুমি যিমান কুৎসিত নহওক, তোমাক সদায় তোমাৰ লগত ৰাখিব বিচাৰে। তুমি তেওঁক কিমান ভাল পোৱা এইটো তেওঁক কেতিয়াও জানিব নিবিচাৰে। তেওঁক মাথো জানে তেওঁ তোমাক কিমান ভাল পায়। কোনোদিনে এটা কথা কাৰো লগত শ্বেয়াৰ নকৰিবা যে তুমি তাক কিমান ভাল পোৱা। যেতিয়া তেওঁ গম পাব যে তুমি তাক কিমান ভাল পোৱা, তেতিয়াই তেওঁ তোমাক ইগন'ৰ কৰিবলৈ আৰম্ভ কৰি দিব। কাৰণ তেওঁ গম পাইছে যে তুমি তাৰ অবিহনে থাকিব নোৱাৰা। তো তোমাক তেওঁ যিমান কষ্ট নিদিয়ক, দুখ নিদিয়ক, তুমি তাক কেতিয়াও পাহৰিব নোৱাৰা। লাইফত সকলো বস্তু কৰিবা, কিন্তু কাৰোবাক ভাল পালে কেতিয়াও তেওঁক প্ৰকাশ নকৰিবা যে তেওঁক তুমি কিমান ভাল পোৱা। যদি তুমি গম পোৱা যে তেওঁ তোমাক কেতিয়াও এৰি নাযায়, সেইজনৰ আগত প্ৰকাশ কৰিলে তোমাৰ একো নহয়। আৰু তুমি কেতিয়াও যদি গম নোপোৱা আৰু তুমি যদি